ইউনিফৰ্ম মিতালী চহৰীয়াৰ কবিতা আবৃত্তি ভাস্কৰ পৰশৰ। মই ওলালো যুঁজলৈ। আচলতে ইউনিফৰ্মযোৰ পিন্ধাৰ পিছত অনুভৱ কৰোঁ মই সদায় যুদ্ধৰ সৈনিক। তই দুখ নকৰিবি, ইউনিফৰ্মযোৰ পিন্ধাৰ ভাগ্য সকলোৰে নাই, যেনেকৈ দেশ সেৱাৰ ভাগ্যও সকলোৰে নাই। আমাৰ ইউনিফৰ্মযোৰকো বহুতে ভয় কৰে, বহুতে। শান্তি আৰু সততাৰ প্ৰতীক মানে তই গৰ্ব কৰ, মোক যে তই ভাগ্য কৰি পালি। আই বোপাই নাকান্দে এতিয়া, কিয়নো জন্মৰ পৰাই শিক্ষা দিছিল মানৱ সেৱাৰ। এতিয়াতো মই ভয়ংকৰ কৰোণাৰ সৈনিক, যুদ্ধ কৰি যাম দেহা থাকে মানে। শপত খাই থৈছিলোঁ নিজক উচৰ্গা কৰিম দেশ সেৱাৰ হকে। মাথো ভয় হয় কেতিয়াবা মোৰ বাবে যাতে দহৰ অনিষ্ট নহয়, কিয়নো আমাৰ ইউনিফৰ্মযোৰতো সেই শক্তি নাই ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ। হলেও কৰি যাম কৰ্তব্য, নকৰোঁ অৱহেলা। ইউনিফৰ্মযোৰে মোৰ সাহসৰ টোপোলা।